নমস্কাৰ মই শান্ত চাংমাই মোৰ অনুষ্ঠানলৈ আকৌ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আজি সৰস্বতী পূজা সকলোকে মোৰ ফালৰ পৰা আপোনালোকক সৰস্বতী পূজা শুভেচ্ছা আৰু লগতে উলগ জনাইছোঁ সদায় কোৱাৰ দৰে মই বিশেষ কথা নকওঁ আপোনালোকক দেখাই যাম পৰ্যায়ক্ৰমে আৰু কৰি আহিছোঁ কি কাৰণে আহিছোঁ আপোনালোকক মই এগৰাকী বাইদেউক চিনাকি কৰি দিম সদায় কোৱাৰ দৰে মই আপোনালোকক আকৌ পুনৰবাৰ অনুৰোধ কৰিছোঁ যদি মোৰ ভিডিঅ'বিলাক ভাল হয় তেনে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কিনাৰত থকা বেল আইকনটো বজাই দিব আৰু বিশেষ নকওঁ বাইদেউৰ মুখৰ পৰা শুনোচোন বলক এয়া আমাৰ বাইদেউ বাইদেউ আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আজি সৰস্বতী পূজা একদম সৰস্বতী পূজাতে লাগিছে দেই আপোনাক ধন্যবাদ থাকিল আপোনালৈ অনুষ্ঠানটো মোৰ অনুষ্ঠান এটা আছে আপোনাক অনুষ্ঠান মোৰ দৰ্শক আপুনি অকণমান শুভেচ্ছা দিয়ক আৰু লগতে আপোনাৰ আজি স্কুললৈ আহিলোঁ কেনেকুৱা লাগিছে অহাৰ আৰু আপুনি কথা কৈ দিয়ক নমস্কাৰ মোৰ নাম বিউটি বাইলুং বুঢ়াগোহাঁই মোৰ এখন সৰু প্ৰাথমিক স্কুল আছে ৰ'জবাদ নাৰ্চাৰী স্কুল তাতে আজি আমি সকলো অভিভাৱকে লগ লাগি সমিল মিলে আমি সৰস্বতী পূজা এভাগ আগবঢ়াইছোঁ তাৰে আমি শান্তক প্ৰাৰ্থনা গাবলৈ বুলি অনুৰোধ কৰি মতা হৈছিলে আৰু তেখেতে প্ৰাৰ্থনা গালে ভাল লাগিলে আৰু সদায় যেন তেওঁ এইদৰে প্ৰাৰ্থনা গাই থাকে আৰু লগতে সকলোকে শুভেচ্ছা লগতে সকলোকে সৰস্বতী পূজাৰ শাৰদীয় শুভেচ্ছা আগন্তুক ফাগুন আহি আছে সকলোলৈ ফাগুন আৰু ফাগুনক স্বাগতম কৰিবলৈ আৰু সৰস্বতী পূজাৰ উলগ আৰু শুভেচ্ছা জনাইছোঁ ধন্যবাদ থাকিল আৰু দেখাই যাম এতিয়া আমি প্ৰসাদ খাওঁগৈ প্ৰসাদ খামগৈ ন ধন্যবাদ থাকিল বিউটিবা আপোনালৈ আৰু আপোনাৰ যে স্কুলখন সৰস্বতী পূজাৰ লগ আৰু মোৰ কণ কণ শিশুসকলক আপোনালোকে চবেই যেন আশীৰ্বাদ কৰে তেওঁলোকে যেন সুন্দৰ এটা ভৱিষ্যত গঢ়িব পাৰে আৰু মোৰ ইয়াৰ পৰাই তেওঁলোকৰ এটা সুন্দৰ যেন বেছিকটো ইয়াতে হয় সেইকাৰণে তেওঁলোকৰ যেন সুন্দৰভাৱে ইয়াতেই যেন বেছিকটো গঢ় লৈ উঠে তেওঁলোকৰ তাকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ থাকিল বিউটিবা এয়া দেখুৱাই গৈ আছোঁ আৰু দেখাই যাম কি কৰিলোঁ তাই ইমানটো সামৰিছোঁ ধন্যবাদ